নমস্কাৰ সকলোকে গুড মৰ্নিং ৰাতিপুৱা আমি ওলাইছো এফালে যাবলৈ আজি 1 জানুৱাৰী প্ৰথমতে যাম আমি এটা জায়গা তাৰ পিছত যাম এটা জায়গাত ক'ত যাওঁ আজি চাই থাকিব ভিডিওটো আৰু মই আৰু দীপ আহিছো আজি 1 জানুৱাৰী গতিকে অকমান ওলাই আহিছো নতুন বছৰ বুলি চাই থাকিব ব্লগটো শেষলৈকে আৰু আমাৰ চেনেলটো প্ৰথমে কৈ দিছো যদিকে নতুন আপোনালোকে যি সকলে চাইছে আজি প্ৰথমে লাইক কমেন্ট শেয়াৰ এণ্ড সাবস্ক্ৰাইব কৰি দিব আৰু সাবস্ক্ৰাইবৰ ওচৰত থকা বেল আইকনটো টিপি দিব আমি ঘৰৰ পৰা ওলাই আহিছো ৰাস্তাত দেখিছে ৰোড শ্বট নাই ৰাতিপুৱাই কোঁৱলী পৰিয়ে আছে আৰু ওলাই আহিছো আমি দুলিয়াজান পিপল টল বুলি কয় এইডোখৰ পৰা আমি আৰু এইফালে অল মাৰ্কেটৰ ফালেদি গৈ আমি এতিয়া গৈ আছো তিনচুকীয়া টিলিঙা মন্দিৰ আৰু চাই থাকিব ভিডিওটো আমি তাত গৈ কি কৰো এখন হৈছে অইল মাৰ্কেট আমি অইল মাৰ্কেট পাইছোহি তাৰ পিছত আমি গৈ থাকিম আপোনালোকে চাই থাকিব আমি এটা নিউ বাস ষ্টেণ্ড পাৰ হলো আৰু ইয়াত দেখিছে এটো চাৰিআলি হয় আৰু এইফালেদি আমি লেফট সাইডৰ ৰাস্তাটোৱেদি যাম তিনচুকীয়া অইল হয় দেখিছে ইমান ধুনীয়াকৈ লিখি থৈছে এইবোৰ তেল সংৰক্ষণ কৰক আৰু আগতে দেখি আহিছিলো আৰু কিবা লিখি থৈছে দেই ধুনীয়াকৈ এইখিনি কিমান ধুনীয়াকৈ কৰি থৈছে আৰু কুটুং কাটাং শব্দ হৈ আছে এইটো ইগনোৰ মাৰিব দেই গ্লাছ খুলি থোৱা আছে আচলতে সেইকাৰণে কুটুং কাটাং শব্দ আহিছে এইটো ইগনোৰ মাৰিব আৰু আমি গৈ থকা এতিয়া ৰাস্তাটো এইফালে বৰডুবি পাম আৰু বৰডুবিতে আছে টিলিঙা মন্দিৰ আৰু সেইডোখৰ জেগাডোখৰ মেইনলি বৰডুবি বুলি কয় আৰু এইফালে বাগান আছে মধুবন বাগান এখন বোলে মধুবন বাগান ভাল লাগে এইটো ৰাস্তাত আহি পেলাই ধোৱা নিচিনা হৈ আছে কোঁৱলী পৰি আছে যে আমি আহি পালোহি টিলিঙা মন্দিৰ ইমানে ভিৰ আছিলে যে মই গাড়ীৰ পৰা নামোতেও মই ভিডিঅ' কৰিব নোৱাৰিলোঁ গাড়ী পাৰ্ক কৰি পেলাই আমি বেলেগ এটা ঠাইত ফিল্ড এখনত গাড়ীখন পাৰ্ক কৰি থৈ আহিলোঁ যিহেতু ৰাস্তাত জেগা নাই দেখিছেনে কিমান ভিৰ লাগিছে আচলতে মাজে যাওঁনে ছাইডে যাওঁনে এনেকুৱা হৈ গৈছোঁ কিন্তু বাট পালোহি যি হওক অকণমান খোজকাঢ়িছোঁ একো নাই মই যিহেতু ভিডিঅ' বনাই আছিলোঁ সেইকাৰণে দীপক এখন শৰাই দিম যিহেতু আমি থালখন ল'ব দিলোঁ আৰু এয়া হৈছে টিলিঙা মন্দিৰ গেটখন মানে প্ৰথম সোমোৱা আৰু আমি আহি পালোহি আৰু সকলোৱে হৈ পেলাই মই তাত ধূপ ধূনা জ্বলাইছোঁ আমাৰ ভাল হওক আৰু সকলোৱে যাতে ভাল হওক সেইকাৰণে সকলোৱে সেৱা ল'ব যাতে বছৰটো আমাৰ ভালে যায় দেখিছেনে কিমান মানুহ মানে বেলেগ দিনাও আহোঁ কিন্তু ইমান মানুহ নহয় এনেকৈ পূজা চূজা বা ধৰক নতুন বছৰ বিহু এনেকৈ বহুত মানুহ হয় আৰু এয়া লাষ্টলৈকে য'ত ভৰি ধুব পাৰি তালৈকে মানুহ ইমান ভিৰ আমি লাইন আৰু বহুত দূৰতে দেখিছেনে মন্দিৰ আছে ক'বাত আমি আছোঁ ক'বাত লাইন আৰু ইয়াতে গেটৰ পৰা ৰাইট চাইডে ভৰি ধুব পাৰি ইয়াতে ভৰি চৰি ধুব পাৰে আপোনালোকে আৰু এইটো লাইন আছে মন্দিৰ সেই তাত আৰু আমি আছোঁ ইয়াত যিহেতু মন্দিৰত আজি আগতে যেনেকৈ আমি ধূপ চাকি জ্বলাওঁ য'ত তাত ভিৰ আছে সেইকাৰণে বাহিৰতে দিছে ধূপ চাকি জ্বলাবলৈ চবে পাৰে সেইকাৰণে ধূপ চাকি জ্বলাই মেলি আমি আকৌ লাইন পাতিছোঁ সেৱা ল'বৰ কাৰণে আৰু সেৱা লৈ মেলি আৰু যিহেতু আশীৰ্বাদ বা সেৱা লওঁতে তাত ফটো মাৰিব নিদিয়ে সেইকাৰণে এক পাক ঘূৰি এনেকৈ যাব পাৰি তাতে আমি সূতা চূতা বান্ধিলোঁ বান্ধি মেলি আৰু আমি হৈ গ'ল ধুনীয়াকৈ টিলিঙা মাত চাগে শুনিবলৈ পাইছে আৰু মন্দিৰৰ টিলিঙা মাতটো শুনিলে আচলতে মনটো একদম ভৰি যায় আৰু আমাৰ সেৱা চেৱা কৰি হৈ গ'ল ভাবিলোঁ খালী পেটে আহিছিলোঁ সেইকাৰণে কিবা এটা খাই লওঁ মিঠাকৈ জেলেপি খাই ল'লোঁ আৰু খাই বৈ আমি গাড়ীৰ ওচৰলৈ গ'লোঁ য'ত পাৰ্ক কৰি থোৱা আছিলে আৰু ছাইডেদি যাবলৈ কোনো অপশ্যন নাই সেইকাৰণে আমি মাজে মাজে যাব লাগিব এতিয়া যেন তেন ওলাই আহিলোঁ আৰু দেই ইমান ভিৰ এতিয়া আমি আৰু এঠাইত যাম কিবা এটা খাবলৈ মানে আজি গাহৰি খাব যাম দেই ক'ত খাবলৈ যাওঁ চাই থাকিব আপোনালোকে চব মন্দিৰ একেই আমি যে ইয়ালৈ আহিলোঁ তেনেকুৱা কোনো কথা নাই আচলতে এনেই আৰু ভাল লাগে এইটো মন্দিৰলৈ আহি পেলাই সেইকাৰণে আহিলোঁ মনটো ভাল লাগিলে নতুন বছৰ তাৰপিছত এতিয়া আৰু যাওঁ আমি ঘৰলৈ যাম তাত খাই পেলাই আমি ঘৰলৈ যাম এতিয়ালৈকে ৰ'দে ওলোৱা নাই ন অকণমান ওলাই আছিলে এনেই ভালকৈ ওলোৱা নাই পাই গ'লোহি দুলিয়াজান তাৰপিছত এতিয়া আমি খাবলৈ যাম ক'ত যাম চাই থাকিব দেই তেল অকণ ভৰাই লওঁ দেই ৰাইচ অকণ ঘূৰিব লাগিব
আমি য'ত খাবলৈ আহিছোঁ তালৈ যাবলৈ হ'লে এইটো ৰাস্তাইদি সোমাব পাৰি দুলীয়াজান গেছ কোম্পানী এখন হৈছে গেটখন আৰু এইফালেদি গ'লে আমি তাত পামগৈ শ্বৰ্টকাট হয় বেলেগ ৰাস্তাও আছে যাব পাৰি কিন্তু এইফালেও আহিব পাৰি আৰু গেছ কোম্পানীয়েদি সোমাই আহিলে বা বেলেগ ৰাস্তাদি সোমাই আহিলেও দুলীয়াজান কলেজখন এইডোখৰতে আছে মানে গেছ কোম্পানীৰ ওচৰতে যদি ইচ্ছুক কোনোবাই পঢ়িব বিচাৰে ইয়াত পঢ়িব পাৰে এখন ধুনীয়া কলেজ আৰু আমি য'ত আহিছোঁ সেইখন হৈছে থাই কিটচেন আৰু তাত আমি এটা খোৱাৰ ভিডিঅ' দিছিলোঁ আমাৰ চেনেলত আছে চাব পাৰে আপোনালোকে থাই কিটচেন বন্ধ আচলতে ফোন কৰি অহা নহ'ল 1 জানুৱাৰী যিহেতু সেইকাৰণে তেখেতসকলে অকণমান ছুটি লৈছে আৰু কি কৰিব বেলেগত যাম আমি এতিয়া আৰু আমি এতিয়া আহিলোঁ মৌমাৰী মাধৱপুৰ বুলি কয় এডোখৰ এখন ৰেষ্টুৰেণ্টত আহিছোঁ এইখন হৈছে পকীবিল বুলি কয় ইয়াত আগতেও আমি খাই থাকোঁ কাৰণ ভাত আৰু ৰুটি চুটি এইবিলাকৰ কাৰণে ভাল আৰু ইয়াত ধুনীয়াকৈ বনায় এখন হৈছে পকীবিল বুলি কয় আৰু ইয়াত আহিব পাৰে আপোনালোকে মাধৱপুৰত আছে দুলীয়াজান আমি এতিয়া আহিছোঁ পাছ চাইডলৈ ইয়াত ধুনীয়াকৈ কেবিন চেবিন বনাই থোৱা আছে আৰু এইফালেদি পাছফালে মানে ধুনীয়াকৈ কেবিন নতুনকৈ তেখেতলোকে বনাইছে আগতেও আহিছোঁ ইয়াতে দ্বীপ আহি চাগে বহিলে এয়া দ্বীপ আহি বহি আছে আমি ইয়াতে ধুনীয়াকৈ আজি খাম আহিলোঁ এতিয়া কি খাওঁ আপোনালোকে চাই থাকিব আমি দেখাম কি খাওঁ আজি এখনতো গ'লোঁ সেইখন বন্ধ জানুৱাৰী বুলি এখন খোলা পালোঁ কিন্তু ষ্টাফবোৰ কম আছে তথাপিও দিব তেখেতলোকে আমি অৰ্ডাৰ দিলোঁ আৰু কি কি খাওঁ আপোনালোকে চাই থাকিব তন্দুৰী ৰুটি এয়া হৈছে চাটনি কিবা কিবি আছে বেঙেনা পিটিকা আলু পিটিকা এইফালে বুটৰ চাটনি এইফালে আছে পানী টেঙা এয়া মচুন্দৈ আৰু এইটো কি দিলে জানো ধৰিব পৰা নাই এয়া আছে বাটাৰ চিকেন আৰু এয়া হৈছে এইফালে আছে পৰ্ক এনেকৈ দিছে আৰু আমি খাম এতিয়া পৰ্ক দেখিছেনে মজা হৈছে মজা হৈছে খাবলৈ আৰু চিকেন ট্ৰাই কৰিম কেনেকুৱা চিকেনটো বাটাৰ চিকেনটো বহুত টেষ্টি বনাইছে একদম ফিংগাৰ লিকিং গুড গ্ৰেভিটো বহুত টেষ্টি হয় মজা বাকী আমি খাই লওঁ পাছত কেনেকুৱা লাগিলে বাকীখিনি কৈ দিম ভিতৰত খালোঁ মজা লাগিলে 1 জানুৱাৰী মজা গ'ল পান এখন ভৰালোঁ কথা ক'ব পৰা নাই ভালকৈ কিন্তু ভাল লাগিলে দুলীয়াজান আহিলে আপোনালোকে খাবলৈ আহিব পাৰে পকীবিলত এইডোখৰ কি বুলি কয় জেগাডোখৰ মৌমাৰীত আছে পকীবিল মৌমাৰীত আছে আহিব পাৰে আপোনালোকে পকীবিল মাধৱপুৰ দুলীয়াজান আহিলে ধুনীয়াকৈ খাই যাব পাৰিব এসাঁজ দামো ভাল আৰু আমি এতিয়া ঘৰ পালোহি মানে ডেইলি বজাৰ পাইছোঁ আমাৰ ঘৰ যিহেতু ডেইলি বজাৰতে হয় দুলীয়াজান আৰু এইটো শিৱৰ মন্দিৰ এটা আছে এইফালেদি আমাৰ ঘৰলৈ সোমাই যাব পাৰি ফাইনেলি ঘৰ পালোহি আমি আজি ব্লগটো ইমানেই আছিলে আমি আহি ঘৰ পালোহি আপোনালোকে আজি দেখিলে যে আমি ক'ত গ'লোঁ কি কৰিলোঁ কি খালোঁ গতিকে সকলোখিনি চালে আৰু যিসকলে শেষলৈকে ব্লগটো চালে তেওঁলোকক অশেষ ধন্যবাদ আৰু আগলৈও এনেকৈ চাই থাকিব মৰম দি যাব আৰু যিহেতু আজি 2023 আজি প্ৰথম দিন যিহেতু 1 তাৰিখ সেইটো কাৰণে আপোনালোকক সকলোলৈ নৱবৰ্ষৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু আশীৰ্বাদ কৰিব আমি যাতে ভাল কাম কৰি আগুৱাই যাব পাৰোঁ আৰু আজি ব্লগটো ইমানতে সামৰিছোঁ আৰু লগতে ক'ব বিচাৰিছোঁ যে আমাৰ চেনেলটো লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব আৰু ছাবস্ক্ৰাইবৰ ওচৰত থকা বেল আইকনটো টিপি দিব থেংক ইউ